হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ডিটাৰমিনাছ মষ্ট ইম্পৰ্টেণ্ট পুৰণি প্ৰশ্নকাকতৰ পৰা। 1 নম্বৰ, আই গেভ ডেছ 1 rupee নোট টু দ্য বেগাৰ। অপশ্যন দিয়া আছে এ এন ডি, ইয়াত হ'ব এন। 2 নম্বৰ, মাই ফাদাৰ ইজ ডেছ অল্ডাৰ দেন মাই মাদাৰ। দিয়া আছে অপশ্যন মাছ মেনি মোৰ। কম্পাৰেটিভ অৰ্ডাৰৰ আগত সদায় মাছ বহে। 3 নম্বৰ, আই বাই ডেছ বুকছ এভৰি মান্থ। দিয়া আছে এ এন ডি, ইয়াত হ'ব এন। আই নিড ডেছ মানি আই হেভ। দিয়া আছে লিটিল এ লিটিল দি লিটিল, ইয়াত হ'ব দি লিটিল। 2016 ৰমেন কামছ হোম টুৱাইছ ডেছ মান্থ। দিয়া আছে এ এন ডি, ইয়াত হ'ব এ। মিষ্টাৰ বেল ৰেং ডেছ বেল অফ আলাৰ্ম এণ্ড আই ৱক। দিয়া আছে এ এন ডি, ইয়াত হ'ব ডি। এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট। দিয়া আছে লিটিল এ লিটিল দি লিটিল, ইয়াত হ'ব লিটিল। প্ৰায় নটকা বুজাইছে। অনলি ডেছ অফ এপ্লিকেণ্ট ৱেয়াৰ ফাউণ্ড চুইটেবল। দিয়া আছে ফিউ এ ফিউ দি ফিউ এ ফিউ। 2017 এক্সামত অহা কুৱেশ্যন, মাই ব্ৰাদাৰ ইজ ডেছ এন চি চি কেডেট। ইয়াত হ'ব এন। উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্ট। ডিফিকাল্ট হ'লে অপশ্যনত দিয়া আছে মেনি মোৰ মাছ। ডিফিকাল্ট যিহেতু মাছ হ'ব। আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ড ফিউ ৱৰ্ডছ। 2018 ডেছ ৰিচ আৰ নট এলৱেজ আনকাইণ্ড। দিয়া আছে এ এন ডি, ইয়াত হ'ব ডি। দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্টছ ডেছ চাউণ্ড এডভাইচ। দিয়া আছে মেনি মোৰ মাছ, ইয়াত হ'ব মাছ। এভৰি স্কুল হেজ ডেছ ইউনিয়ন অফ দ্য ষ্টুডেণ্ট। দিয়া আছে এ এন ডি, ইয়াত হ'ব এ ইউনিয়ন। ইজ দেয়াৰ ডেছ কফি লিফ্ট ইন দ্য পট। ইয়াত এনি হ'ব, যিহেতু এইটো প্ৰশ্নবোধক চিন দিবৰ বাবে পাহৰি গৈছোঁ। মাই ব্ৰাদাৰ হেড গান ডেছ আৱাৰ এগ'। দিয়া আছে এ এন ডি, ইয়াত হ'ব এন। দ্য ক্লাছেছ ষ্টাৰ্ট আফটাৰ ডেছ বেল হেড ৰাং। দিয়া আছে এ এন ডি, ইয়াত হ'ব ডি। ডেছ অফ দিয়াৰ প্ৰপাৰ্টি ৱাজ লষ্ট ইন দ্য ফ্লাড। দিয়া আছে মেনি মোৰ মষ্ট, ইয়াত হ'ব মষ্ট। 2020 অহা কুৱেশ্যন, দে ৱন দ্য মেচ উইদাউট ডেছ ডিফিকাল্টলি। মাছ হ'ব, ডিফিকাল্ট আছে। ৰিডিং ইজ ডেছ ইউজফুল হবি। ইউজফুল হ'ব। আই গেভ হিম ডেছ বুকছ আই হেড। দি ফিউ হ'ব। কালিদাস ইজ এ ডেছ শ্বেক্সপিয়ৰ অফ ইণ্ডিয়া। ইয়াত হ'ব দি। 2021 চনত অহা কুৱেশ্যন, ডেছ ৱাটাৰ ইন দিছ পট ইজ নট ক্লিন। ইয়াত হ'ব দি। অনলি ডেছ গেষ্ট এটেণ্ডেড দ্য ফাংচন। অনলি হ'লে সদায় এ ফিউ, আৰু লগত যদি অপশ্যনত থাকে এ লিটিল, তেনেহ'লে এ লিটিল বহিব। ৰজনীকান্ত বৰদলৈ ইজ কল্ড ডেছ স্কট অফ আছাম। ইয়াত হ'ব দি। হিজ ব্ৰাদাৰ ইজ ডেছ এম এ ইন ইংলিছ। ইয়াত হ'ব এম এৰ আগত এ এন হ'ব, এন বহিব। 2022 অহা কুৱেশ্যন, মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ডেছ ৱৰ্ডছ ফিউ ৱৰ্ডছ।
Mrs. Manisha married dead des European gentleman. Yathobo A. I want only des encouragement from you. Yathobo a little.